নুলিয়া আপোনাক নুলিয়াবি এনেকুৱা ঘৰত থাকিলে মইতো একেই আছোঁ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এটা নতুনকৈ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা সময় যিহেতু মই দোকানলৈ আহিছোঁ আৰু ঘৰৰ কাষতে আছে দোকানখন, আমাৰ নিজৰে হয়, গতিকে চাটাৰখন দাঙিব নোৱাৰি, মাৰ লগতে দুইজনী একেলগে দাঙিছোঁ। আৰু মই মোৰ দোকানত সকলো লেডিজ বস্তুৱে ৰাখোঁ, মানে চাদৰ মেখেলা। ঠিক আছে, ভিডিঅ'টো চাই থাকক। তাৰ নামটো কি? কলিপুট বগীপুট তোৰ হেৰিহে কৰিছোঁ, কণীহে পাৰিব দিছোঁ। কি ভিডিঅ' এটা বনাব নোৱাৰি এটা বস্তু দেখাম আপোনালোকক। আৰু খুব কৈ আছোঁ যে এইকেইদিন মই ধৰক আমাৰ নাৰ্জী ফুলজোপা কথা মাজতে যোৱাটো ভিডিঅ'ত কৈছিলোঁ নেকি, সদায় চাওঁ বুজিছেনে। আজি দেখিছোঁ ফাইনেলি এয়া ফুলিছেগৈ আৰু দেখিছে, সৰু সৰু ফুলিছে এইবিলাক ফুলিছে এইবোৰ। এইটো এটা কলি, খালি হেৰি হ'ল মায়ে হ'ব জাতটো মানে ডাঙৰ বুলি কৈছিলে, কিন্তু ইমান ডাঙৰ নহয়চোন। এতিয়া মানে গছজোপা যে বহুত ডাঙৰ হৈ গ'ল, সেইটো কাৰণে চাগে অলপ সৰুকৈ ফুলিব নেকি। যদি চাপৰতে লাগিলেহেঁতেন তেতিয়া ডাঙৰ ডাঙৰ ফুলিলেহেঁতেন, সেয়াই আৰু। গতিকে ফুলবোৰ সৰুৱে ফুলক লাগিলে, কিন্তু ফুলিলে ভাল লাগে আৰু হয়নে। আৰু এনেও নুফুলিলেও কিন্তু চাওকচোন, এনেকৈ যদি সেউজীয়া হৈ থাকে কি ধুনীয়া লাগে, চাৰিওফালে সেউজীয়া সেউজীয়া, গতিকে খুবেই ভাল লাগে নহয়নে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আৰু আজিৰ ভিডিঅ'ত থাম্বনেইলত যিটো দেখাই আছোঁ বাৰু। কোনফালে যায় ক'ত থ'লে? মায়ে মোবাইল পাহৰিলে, মোবাইলটো আনি দি লওঁ। পাছফালে থ'লে মায়ে মানে কীৰ্তন লৈ আছে, সেইটো কাৰণে কৈছে তই লৈ আনিবলৈ জাপিছ। দেখিছে মোবাইল ক'ত থৈছে, আৰু মায়ে মোবাইল এনেকুৱা মোবাইলবোৰে ঠিক আছে। আৰু এইবিলাক মোবাইলত কথা পাতিবলৈও ভাল। কণী পাৰিলে হ'লে তাৰপিছত কি হয় তেতিয়া মাক পঠিয়ালোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ, মানে থাম্বনেইলত যিটো ভিডিঅ' থাম্বনেইলখন যি চাই পেলাই আহিছিলে, থাম্বনেইলত যিটো চাই আহিছিলে আপোনালোকে, সেইটো মই দেখাইছোঁ আপোনালোকক। আৰু থাম্বনেইলটো চাই চাগে গম পাইছে। আৰু এতিয়া মই প্ৰথমতে আপোনালোকক দেখাই লওঁ কোনকেইযোৰ কাপোৰ মানে এনেকুৱা হ'ল মোৰ। আৰু তাৰপিছত আপোনালোকক গোটেই কাহিনীটো মানে মই কৈ আছোঁ হা। মই এই ভিডিঅ'টো কৰিবলৈ ষ্টেণ্ডডালত থৈ লৈছোঁ ৰ'ব, এইখিনি অলপ আঁতৰাই লৈছোঁ। আৰু মই এতিয়া আপোনালোকক দেখুৱাইছোঁ কেনেকৈ মানে মোৰ কাপোৰকেইযোৰ গোটেইকেইযোৰ মানে কাটিলে, সেই সকলোখিনি মই আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে চাই থওক, সঁচাকৈ দেখিলে খুব বেয়া লাগিব। গতিকে প্ৰথম কাপোৰ এযোৰ দেখাইছোঁ, দেখিছেনে এযোৰ কাপোৰ কিমান ধুনীয়া, কালাৰটো গোটেই খুবেই ধুনীয়া। আৰু মই এনেকৈ ভইচ অভাৰ কৰি গৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু চাই গৈ থাকিলে গম পাব কিমানযোৰ কাপোৰ নিগনিয়ে মানে নষ্ট কৰিলে, কাটিলে, আৰু কোনে কৰিলে, কেনেকৈ কৰিলে, সকলোখিনি মই ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিলে গম পাই গৈ থাকিব। আৰু এয়া দেখিছে ইমানেই ডাঙৰকৈ মানে কাটিলে নহয়, মুখখনো মোৰ মানে সোমাই যায়, ইমানেই ডাঙৰকৈ কাটিলে। আৰু এঠাইত কাটিলে তেতিয়া দেখিবলৈ ভাল নহয়নে, গোটেই চাদৰখন কাটিলে। চাওক, এইখন হ'ল চাদৰ। আৰু এই কাপোৰযোৰ যে মোৰ খুব ভাল লগা কাপোৰ এযোৰ, আৰু কালাৰটো বিশেষকৈ খুব ভাল লাগে। কালাৰটো হ'ল মচুৰ কালাৰ হয়, গতিকে এইটো খুব মোৰ ভাল লগা এটা কালাৰ। গতিকে এযোৰ কাপোৰ এনেকুৱা অৱস্থা হোৱা দেখি খুব বেয়া লাগিছে। আৰু কেনেকৈ হ'ল মই এতিয়া কৈ আছোঁ। এইখন চাদৰখন আৰু এইখন মেখেলা চাদৰ চব কাটিলে, কিন্তু ব্লাউজটো কাটিলে নাই সেইটো গম নাপাওঁ, সেইটো বাৰু দেখাই আছোঁ, চাই গৈ থাকক আপোনালোকে। আচলতে কি হ'ল, পূজাৰ পিছতে কেইদিনমান মই দোকানখন বন্ধ ৰাখিছিলোঁ বিশেষ কিবা কাৰণতে। আৰু মোৰ এখন সৰু দোকান আছে, আগৰ ভিডিঅ'টো আপোনালোকক কোৱা হয় যে মোৰ এখন দোকান আছে। আৰু দোকানখনত মোৰ এটা সপোন আছিলে কি, যিবিলাক আমাৰ লেডিছৰ কাপোৰ কানি বা মেখেলা চাদৰ হওক, যিখিনি লেডিছৰ বস্তু, সেইবিলাক মানে মোৰ এনেকৈ সেই দোকানখনতে এনেকৈ ভৰাই পেলাই বিক্ৰী কৰোঁ। আৰু বিশেষকৈ মোৰ মিছো হল ভিডিঅ' কৰি থাকোঁ, আপোনালোকে জানেই। মিছো হল ভিডিঅ' কৰোঁতে যিকেইযোৰ চাদৰ মেখেলা আহে, ভাল লগা কেইযোৰ লোৱা
হয় কিছুমান কাপোৰ দোকানতো চেল কৰি দিয়া হয় আৰু মিছ'ৰ কাপোৰবোৰ যিমানটো দামত লোৱা হয় বিশেষকৈ 400-500 বা কিছুমান 800 তাতকৈতো মিছ'ৰ কাপোৰ দাম নহয় ন সিমানটো দামত যদি আহে কাপোৰযোৰ মই সেই একেটা দামতে চেল কৰি দিওঁ তেতিয়া লৈ যায় আৰু তাৰ লগত মানে কিছুমান মই শিপিনীৰ পৰা বোৱাই অনা কাপোৰো আনিছিলোঁ আৰু কিছুমান ভাল কাপোৰো আছিলে গতিকে বহুত কাপোৰ বিকিছিলোঁ দোকানখনত বস্তু সোমোৱাবলগীয়াও হৈ আছিলে সেইটো কাৰণে মই দোকানখন 4-5 দিনমান বন্ধ কৰি ৰাখিছিলোঁ বোলো আকৌ নতুনকৈ বস্তু ভৰাম আৰু কাপোৰ কানি তেতিয়া খুলিম তাৰপৰা সিদিনাখন এবাৰ বোলো চফা কৰোঁ আৰু কাপোৰ আনো বুলি ভাবি আছিলোঁ আৰু নতুনকৈ তাৰপৰা এনেকৈ দোকানখন খুলিছোঁগৈ চিককৈ মাতিছে মই বোলো কিহে চিককৈ মাতিছে দোকানখন খুলি গৈ চাইছোঁগৈ ভিতৰলৈ একদম মানে আপোনালোকক কি ক'ম আৰু নিগনি এতিয়াই আহিছোঁ ভইচ অভাৰ কৰোঁতে নিগনি মানে মোৰ দেখিয়ে জিও ওলাই গৈছেগৈ নিগনি এটা আৰু কমেও পোৱালি 5টামান নিগনি দুটা নিগনি ডাঙৰ আৰু পোৱালি 5টামান মানে সম্ভৱ সেইদিনাখন তাৰ আগদিনাখন মানহে জন্ম হৈছে নেকি তাৰপৰা দেখিতো মোৰ খুব ভয় লাগিছে বোলো এইকেইটা কেনেকৈ সোমালে একদম গ্লাছত মানে জিলিকি আছে আৰু গ্লাছ চিষ্টেম আছিলে ছাইডৰ যে বিটটো কামুৰি পেলাই মানে সিহঁতি নিগনি ছোৱালীয়ে তাত সোমাই পেলাই বাহ সাজিছেগৈ গতিকে এতিয়া কি কৰিম কিছুমান মানুহ হোৱা হ'লে মাৰিলেহেঁতেন মই কিন্তু জীৱ হত্যা কৰি খুব বেয়া পাওঁ লাগিলে যিয়ে হওক অজানিতে যদি কেতিয়াবা কিবা বস্তু মাৰিছোঁ সেইটো বা পোক পৰুৱাও হাতত মৰিব পাৰে কিন্তু সেইটো নাজানো ভুলো হ'ব পাৰে মই নজনাকৈ কিন্তু মোৰ ইমান নষ্ট কৰিছে বুলি ভবা নাছিলোঁ আৰু ভাবিলেও মই সেইটো কাম কৰিব নোৱাৰোঁ এতিয়া নিগনিকেইটা কি কৰিম নিগনিকেইটা লাহে মা থাকিলে ভাল মা সেইদিনাখন নাই মই ঘৰত আছোঁ গতিকে মাৰি এডালে লৈ এনেকৈ আঁতৰালোঁ নিগনিকেইটা পোৱালিকেইটাৰ সৈতে লাহেকৈ নমাই দিলোঁ সিহঁতক যাবলৈ দিলোঁ তাৰপৰা ভাবিলোঁ কাটিলে বুলি মই ভবাই নাই মোৰ মানে মনলৈ অহাই নাই সেই মাহীয়ে সাধুটোলৈ ঘপকৈ মনত পৰি গ'ল বোলো এনেকৈহে বোলো নিগনি ভৰাই যে এই যে তেজীমলা নে কি সাধুটো যেন সৰুতে শুনিছিলোঁ আপোনালোকেও শুনিছে চাগে তাৰপৰা মই বোলো চাওঁচোন কেনেবাকৈ মোৰ কাপোৰো কাটিলে নেকি চাইছোঁ কাপোৰবোৰ দাঙি দিছোঁ ইযোৰ কাটিছে সিযোৰ কটা কাপোৰ একদম মানে আপোনালোকক কি ক'ম আৰু গোটেই সূতা কামুৰি সিহঁতি মানে তাত একদম ভালকৈ বাঁহ সাজি লৈছিলেগৈ তাৰপৰা গোটেই কাপোৰকেইযোৰ এয়া দেখিছে এযোৰকৈ আপোনালোকক চব দেখুৱাই আছোঁ আৰু এইযোৰ কাপোৰ নাই কটা বুলি ভাবি মনটোত ভাল লাগিছিলে কিন্তু চাবক সেইযোৰ কাপোৰো মানে ফুটা এটা হ'লেও ক'ৰবাত উলিয়াইছে এযোৰ কাপোৰৰ সিহঁতে মানে এযোৰ কাপোৰো এৰি থৈ নগ'লে গতিকে সেয়ে খুব দুখ লাগিলে সেইটো কাৰণে মই ভইচ অভাৰ নকৰিলোঁ এনেকৈ কৰিলোঁ সেয়া চাওক এইযোৰ কাপোৰ নাই কটা বুলি মনটো ভাল লাগি হাঁহিছিলোঁ তাৰপৰা এনেকৈ কেমেৰাটোতহে দেখিছোঁ সেইযোৰো ফুটা উলিয়ালে এইযোৰ কাপোৰ ভাল আছিলে বাৰু এইযোৰ গৰমত পিন্ধিবলৈ খুব ভাল লগা এযোৰ কাপোৰ হয় গতিকে ভাল কাপোৰবোৰ নাকাটিলেগৈ বাৰু যিকেইযোৰ মানে অলপ কম দামী আছিলে তেনেকুৱা কাপোৰে কাটিলে তথাপিতো মনটো বেয়া লাগে ন পইচাটো চবতে সোমায় গতিকে খুব বেয়া লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত মই কথাটো শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' আকাৰে আপোনালোকক এনেকৈ দেখাই দিছোঁ বিশেষকৈ ভইচ অভাৰ কৰিলে আপোনালোকে বুজি পাব সেইটো কাৰণে মই ভইচ অভাৰ কৰিয়ে সকলোখিনি কৈছোঁ গতিকে আজি ভিডিঅ'টো আছিলে নিগনি কুটা কাপোৰৰ ওপৰতে আছিলে ভিডিঅ'টো গতিকে মই এয়া ভাবি আছোঁ কি কৰিম এতিয়া কাপোৰখিনি কাৰণ বহুতখিনি কাপোৰ কাটি দিলে চিন্তা কৰি আছোঁ আৰু ভিডিঅ'টো অন হৈ আছিলেগৈ গতিকে গোটেইখিনি ৰেকৰ্ডেই হৈ গ'ল গতিকে আপোনালোকেও চালে কি কৰিব আৰু উপায় নাই বেয়াও লাগিছে খুব বেয়া লাগিছে ঠিক আছে তেতিয়াহ'লে আকৌ এটা ভিডিঅ' লৈ আজিলৈ আহোঁ তেতিয়াহ'লে বাই